हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। आशा करूँ आपलोक सकलो भाले कुशले आछे और मैं बर्तमान भाले आसो। और आज मैं गई आसो विशालत और इतना मैं स्कूटीते आसो। माहीहत যাব কিবা কিবি शॉपिंग আছে কৰিব কাৰণে। तो बोलक विशालत गई कि लय कि नलय आपलोকক देखुৱাম और लगते कि बर्तमान আছে সেইখিনি आपलोকক देखुৱাম। मस्त र'दते आহি আছে पिছত सबलक भिडिओটো आरम्भ करूँ। बसंतिक पार्क करिलो और एतिया आमी गई आसो ऊपरलेके। बोला मास्क ऑन। अच्छा पेनটো নাই দেখোন। এতিয়া আমি চিৰে গৈ আছো ওপৰত। এটা ল'বলৈ জেগা হ'ব যদি লোৱাচোন। আমি আজি গৈ আছো কিডছৰ শ্বপিং কৰিবলৈ। সো চাওঁ কি আছে কিনে। কালেকশ্যনবোৰ বৰ্তমান ইমান ভাল নাই। এখন মানে কি এভাৰেজ আৰু আপোনালোকে ডেইলি ইউজৰ কাৰণে বস্তু কিছুমানে ভাল পাব। তথাপিও যিখিনি আছে ইমান বেয়া বুলি ক'বও নোৱাৰি। জোতাও আছেতো। এতিয়া এয়া হৈছে বয়জৰ পাৰ্ট। এইবোৰ পেণ্ট ইমান কালেকশ্যন নাই। এইবোৰ আপোনালোকে কুৰ্তা দেখিবলৈ পাইছে ল'ৰাৰ। আপকামিং বিশ্বকৰ্মা পূজা আহি আছে। কোনোবা যদি নিয়াৰেষ্ট আমাৰ এইটো এৰিয়াৰ হয় লৈ ল'ব পাৰে। কিন্তু মই বহুত দিন আগৰ পৰা এইকেইটা দেখিছোঁ, এতিয়ালৈকে মেবি চেল হোৱাই নাই। আৰু এইবোৰ আপোনালোকে ডিনাৰ ছেট, গ্লাছ ছেট, কাঁহী বাতি ঘটি যি আছে আপোনালোকে দেখি পাইছে, সেই সকলোবোৰ ইয়াতে খুব কম দামত পাব। এইকেইখন খুবেই ভাল লাগিছে মোৰ। 1000 रुपीसত এটা ধুনীয়া আপোনালোকে ডিনাৰ ছেট। আৰু ইয়াতে আপোনালোকৰ পাকঘৰৰ সঁজুলিবোৰ পাব। বাচন বৰ্তনৰ পৰা আদি কৰি গোটেইখিনি। ফোন আগত থিয় দিলি। মোৰ ভাল লাগছে। এফালে আকৌ তাই পইচাকেইটা লৈ কিমান হ'ল ৰ'বা। আমাৰ আজি শ্বপিং হৈ গ'ল ন মাইনা। এতিয়া আমি যাম তেল ভৰাব গৈ তাৰপৰা আমি গৈ কিবা এটা খাব লাগিব। চ' ব'লক ভিডিঅ'টো আকৌ আমাৰ লগত। চ' এতিয়া স্কুটি চলাই গৈ আছোঁ। এয়া মই আৰু মাইনা। চ' আমি ভাবিছোঁ এটা কিবা এটা খাই লওঁ, খাই বৈ আপোনালোকক জনাম। তো টিল দেন আপোনালোকে লগত থাকক দেই। বাহিৰত আমি আজি একো নাখালোঁ আৰু ভাবিলোঁ অকল আমি দুজনীয়ে কিবা খোৱাতকৈ মাংসকে অকণ লৈ লওঁ। যিহেতু ঘৰতো আছে মানুহ আৰু মাহীহঁতো একো ক'ত খাইছে কি খাইছে গম পোৱা নাই। আমি দুজনী স্কুটিত আহিলোঁ, গতিকে মাংস ল'বলৈ আহিছোঁ এতিয়া।
চ' আজি আমি বাহিৰত একো নাখালোঁ কাৰণ তাই আৰু মই আছিলোঁ, মা আৰু মাহীহঁত আহি আছিলে বেলেগকৈ। তো আমি সেইটো কাৰণে মই ভাবিলোঁ অলপ আজি চিকেনে লওঁ, যিহেতু ঘৰতো পাপা আছে, মোৰ কুকুৰটো আছে, গতিকে আমি কেইটাই মিলাই খাম। বজাৰ আছে ইয়াতে ঢেৰ, বজাৰখিনিও কৰিলোঁ আৰু এতিয়া সেইকাৰণে ভাবিছোঁ বাহিৰত খোৱাতকৈ তাইক মই চকলেট খুৱাই দিলোঁ আৰু চিকেনটোকে লৈ লওঁ। এয়া চাওক বজাৰে একদম মানে মোৰ বেগখন স্কুটি ভৰ্তি হৈ গৈছে একদম। চ' নেক্সট ভিডিঅ'বোৰ চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব আৰু যদি মোৰ ভিডিঅ'জবোৰ চাই ভাল পাইছে তেন্তে প্লিজ মোৰ ভিডিঅ'জবোৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। পুনৰবাৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। টেক কেয়াৰ, বাই বাই।